আজি ভোগালী বিহু উৰুকা আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। সাধাৰণতে বিহুৰ সময়ত মানুহ গাঁৱলৈ যায়, ভেলাঘৰ বনাই ফূৰ্তি কৰে, কিন্তু আমাৰ গাঁৱলৈ যাবলৈ কোনো নাই, সেইবাবে ঘৰতে আমি আয়োজন কৰিলোঁ। আমাৰ ঘৰৰ সন্মুখত এটা প'ৰ্চ আছে আৰু প'ৰ্চটোৰ ওপৰতে আমি জুই ফুৱাম। আপোনালোকে চাগে দেখিছে বাল্টিং এটাৰ ওপৰত ট্ৰেকাৰ থৈ দিছোঁ, ইয়াতে আমি জুই ফুৱাম। আৰু চাওক, খৰি থৈ দিছোঁ জুই ফুৱাবৰ বাবে। আৰু এইবাৰ ভাবিছোঁ চুঙাত হাঁহ মাংস বনাম। আগতে মই মাংস চুঙাত বনাই পোৱা নাই, এইবাৰ প্ৰথম চেষ্টা কৰিছোঁ। বাঁহৰ চুঙাত কেনেকৈ মাংস বনাই শ্ৰীমতীৰ ফ্ৰেণ্ড এগৰাকীৰ পৰা আইডিয়া ল'লোঁ। আৰু মোৰ কলিগ এজনেও ক'লে কেনেকৈ হাঁহ মাংস চুঙাত বনাব পাৰে। প্ৰথমে হাঁহ মাংসটো মেৰিনেট কৰি থৈছিলোঁ, এতিয়া ভিতৰত সুমুৱাই দিছোঁ। এতিয়া কলপাতেৰে কভাৰ কৰি দিছোঁ যাতে মাংসবোৰ ওলাই নাহে। মই অকলেই জুইত বহিলোঁ, যিহেতু শ্ৰীমতী পিঠা পনা বনোৱাত ব্যস্ত হৈ আছিল। এয়া চাওক, চুঙাত দিয়া হাঁহ মাংস প্ৰায় ৰেডি হৈছে আৰু। মই এতিয়া মাংসটো উলিয়াই চাম, আশা কৰোঁ হৈ গৈছে চাগে। মাংসটো চুঙাৰ পৰা ওলোৱাৰ পাছত টেষ্ট কৰি চালোঁ সিজিছে নে নাই। বিৰাট ধুনীয়াকৈ সিজিছে আৰু খাবলৈও বিৰাট ধুনীয়া হৈছে। ইজ টেষ্টি। আৰু ইয়াতে শেষ হোৱা নাই ৰ'ব। আৰু ৰাতি আহাৰৰ বাবে মই বনালোঁ হাঁহ মাংস, আৰু এয়া মই মেৰিনেট কৰি থৈছিলোঁ। আৰু শ্ৰীমতীয়ে বনালে চিতল মাছ। আৰু এয়া হৈছে আমাৰ ৰাতিৰ আহাৰ, হাঁহ মাংস আৰু চিতল মাছ। চিতল মাছৰ গোন্ধটোৱে একদম ৰুমটো মলমলাই ধৰিছে। হাঁহৰ কালাৰটো দেখিছেনে? একদম তেলী হাঁহ আছিল। হাঁহৰ কালাৰটো বঢ়িয়া হৈছে। গ্ৰেভিটো অলপ থুপথুপীয়া কৰিছিলোঁ। আলুটো ধুনীয়াকৈ সিজি গৈছে। সাধাৰণতে মাংস খাই ভাল লাগে যেতিয়া আলুটো ধুনীয়াকৈ সিজে। মোৰতো খাই বিৰাট ভাল লাগিল। আৰু সকলোকে ভোগালীৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।